নমস্কাৰ পোনপ্ৰথমে হীৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আঞ্চলিক ৰাজনৈতিক দলসমূহে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন অঞ্চলত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল সৃষ্টি হৈছে যদিও তামিলনাডুৰ বাহিৰে বাকীবোৰ অঞ্চলত ভাল ফল দেখুৱাব পৰা নাই। আৰু এই আঞ্চলিক ৰাজনৈতিক দলসমূহে সন্মুখীন হোৱা সমস্যাসমূহ হ'ল এনেধৰণৰ যে ভাৰতবৰ্ষৰ সকলো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগা হয়। যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা সময়মতে প্ৰয়োজনীয় সহায় সহযোগিতা লাভ নকৰে, তেনে ক্ষেত্ৰত আঞ্চলিক ৰাজনৈতিক দলসমূহ অৰ্থাৎ চৰকাৰে উন্নয়নমূলক কাম কাজ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। আঞ্চলিক দলসমূহে ৰাষ্ট্ৰীয় দলৰ লগত প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰে। ৰাষ্ট্ৰীয় দলসমূহে বিভিন্ন ৰাজ্যত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে আৰু এনে ক্ষেত্ৰত আঞ্চলিক দলসমূহে ৰাষ্ট্ৰীয় দলৰ লগত প্ৰতিযোগিতা কৰি নিৰ্বাচনত জয় হোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান, এটা চেলেঞ্জ হৈ পৰে। কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন প্ৰচাৰ মাধ্যমসমূহে আঞ্চলিক দলতকৈ ৰাষ্ট্ৰীয় দলৰ নীতি আদৰ্শৰ আদিৰ ওপৰত প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ ফলত জনসাধাৰণে আঞ্চলিক দলৰ বিষয়ে জ্ঞান লাভ নকৰে আৰু দলৰ অস্তিত্ব নোহোৱা হোৱা যেন হৈ পৰে। আৰু এনেদৰে আঞ্চলিক দলসমূহে চৰকাৰ গঠন সক্ষম হয় যদিও দীৰ্ঘ সময় ধৰি সমতাত ভোগ কৰিবলৈ সক্ষম নহয়।